নমস্কাৰ, মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। মই আজি আন এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ। ৰেচিপিটো হৈছে চানা ভাজি। চানা ভাজি বনাবলৈ আহকচোন আমাক কি সামগ্ৰী লাগিব। আজি মই বনাম চানা ভাজি। ইয়াতে মই কেইটামান মগু তিয়াই লৈছোঁ আৰু চানা ভাজি বনাবলৈ ইয়াতে মই গোটা পিঁয়াজ এটা সৰু সৰুকৈ কাটি লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ 4টা, তেজপাত লৈছোঁ 3টা, আদা লৈছোঁ এটুকুৰা, শুকান জলকীয়া 2টা আৰু বিলাহী এটা গোটা লৈছোঁ। কেৰাহী গৰম হৈছে, মই ইয়াত 2 চামুচ তেল দি দিম। তেল গৰম হৈ গৈছে, মই এতিয়া কাটি থোৱা পিঁয়াজখিনি দি দিম। লগতে তেজপাত 2টা, কেঁচা জলকীয়া আৰু শুকান জলকীয়া 2টাও দি দিম। ইয়াতে পিঁয়াজখিনি ভালকৈ ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। পিঁয়াজখিনি ভজা হৈ গৈছে, এতিয়া মই চানাকেইটা ভাজি ল'ম। ইয়াতে মই 1/2 চামুচ নিমখ দি দিম আৰু সকলোখিনি মিক্স কৰিম। এই ৰেচিপিটো বনাবৰ কাৰণে খুব বেছি 15 মিনিট সময় লাগে, কম সময়ৰ ভিতৰতে হৈ যায়। এতিয়া মই 2 মিনিটৰ বাবে ঢাকি দিম। দুই মিনিট হৈ গৈছে, মই ঢাকনিটো উঠাই দিম। এতিয়া মই মছলাখিনি দি দিম। এয়া মছলাখিনি মই জিৰা পাউডাৰ 1/2 চামুচ, জলকীয়া পাউডাৰ 1/2 চামুচ আৰু হালধি 1/2 চামুচ লৈছোঁ। নিমখটো মই অলপ আগতেই দিলোঁ। তাৰপিছত কাটি থোৱা আদাখিনিও মই দি দিম। ইয়াতে আপোনালোকে নহৰু দিব পাৰে, মই ইয়াত নহৰু দিয়া নাই। এনে ভাজিটো খাই বহুতেই টেষ্টি হয়, আপোনালোকে বনাই খাবচোন। সকলোৱে কিজান খায়েই ভাজিটো বনায়। আদাৰ কেঁচা গোন্ধটো যোৱালৈকে মই অলপ দেৰি ভাজি ল'ম। সন্ধিয়া চাহৰ লগত খাই খুবেই ভাল লাগে। চানা ভাজিটো বহুতে চানা মছলা বুলিও কয়।
এতিয়া মই 2 মিনিটৰ কাৰণে ঢাকি দিম। মোৰ 2 মিনিট হৈ গৈছে। মই ঢাকনিটো উঠাই দিলোঁ আৰু চানাখিনি এনেকৈ লাৰি দিব। এতিয়া মই কাটি থোৱা বিলাহীখিনি দি দিম। ইয়াতে মই গৰম পানী অলপ দি দিম, তেতিয়া বিলাহীখিনিও গলি যাব। এয়া বিলাহীখিনিও ভজা হৈ গৈছে। মই এতিয়া আৰু অলপ পানী দি দিম। অথনি দিলোঁ অকণমান পানী, আৰু অকণমান দি দিম এতিয়া পানী। লগতে মই গৰম মছলা দি দিম। গেছৰ ফ্লেমটো ল' কৰি দিব এতিয়া। এতিয়া পানীখিনি শুকোৱালৈকে মই এনেকৈ ৰাখি দিম। এয়া মোৰ চানা ভাজি হৈয়ে গ'ল। সেয়া চাওক, খাবলৈ বহুতে টেষ্টি হয়। আপোনালোকে ৰুটি নহ'বা ভাতৰ লগতো খাব পাৰে।